তহঁতৰ ডায়লগ শুনিব মই অহা নাই ইয়াত। কেপ্টেইন, বছক লগ কৰিবলৈ মানুহজন আহিছে। কোনো আহিলেও কৈ দিবি তাৰ বছ বিজি আছে। বছৰ লগত তাৰ আৰ্জেণ্ট কাম এটা। বল তেন্তে মই চাই আহোঁগৈ কোন আহিছে। বলক। আৰে বছ, ইমান ৰাতিপুৱা আহিলে কিবা কাম আছিল নেকি? বছক কৈ দিবি এই ঠাই এৰি মোৰ ঠাইলৈ যাবলৈ। বছটো এতিয়া ইয়াত নাই। বছৰ মাকৰ কিবা হ'ল নেকি? ক'তো একো হোৱা নাই, চব ঠিকে আছে। কিন্তু তহঁতসকল মোৰ লগত তালৈ যাব লাগিব। আপুনি জানেইচোন পুলিচে চাৰিওফালে বছক বিচাৰি ফুৰিছে। তেনে সময়ত বছ যোৱাটো কেনেকৈ সম্ভৱ? তহঁতি সেইবোৰ চিন্তা কৰিব নালাগে। বাছ মোৰ লগত গৈ মোৰ সামান্য কাম এটা আছে। আপুনি জানেইচোন বছে এইবোৰ কামৰ পৰা আঁতৰি থাকিব বিচাৰিছে। চুপ! তহঁতৰ ডায়লগ শুনিব মই অহা নাই ইয়াত। বছক কৈ দিবি সন্ধিয়া হোৱা আগে আগে মোৰ ঠাই পাবই লাগিব। হ'ব তেন্তে বছক মই ক'ম বাৰু। আৰে হিমাশ্ৰী, তইচোন জানই তোৰ লগত মই এবাৰ কথা নাপাতিলে পেটলৈ ভাতেই নাযায়। বোলে তোৰ 7জন ইমান গাৰ্লফ্ৰেণ্ড আছে, পাতিবি অকণ সিহঁতৰ লগত কথা। এতিয়াচোন তোৰ বাহিৰে মোৰ কোনোৱে নাই। ব'ল তোক আজিয়ে পলাই লৈ যাওঁ। তই পাগল হোৱা নাইতো মোৰ বাবে কেতিয়াবা যদি বিপদত পৰ? তই ভয় কৰিব নালাগে, কিন্তু তই সকলো সময়তে মোৰ লগত থাকিবি। তেতিয়া মই সকলো বিপদৰ সন্মুখীন হ'ব পাৰিম। তই নাজানা নেকি মোৰ কাৰণে মোৰ দাদাই ল'ৰা এটা চাই থৈছে, তাৰ লগতে মই বিয়াত বহিব লাগিব। তই চিন্তা নকৰিবি, সেই সময় অহাৰ আগতেই তোক লৈ মই বহুত দূৰলৈ যামগৈ, য'ত তই আৰু মই থাকিম। আমাৰ কথাটো দাদাৰ কাণত পৰিছে। দাদাই কিবা ঘটনা নঘটাৰ আগতে তই ইয়াৰ পৰা সোনকালে যাবিগৈ। মা! অ' মা! কোন? তই আকৌ কিয় আহিলি? তই এই যোৱা দিন ধৰিব নোৱাৰি তোক মৰিলে বুলি ভাবি ললো। মা কচোন, তই জীয়াই আছ বাবেহে এবাৰ আহিলোঁ। ভিতৰলৈ মাতিবি নে খেদাই দিবি? তোক কি ক'বলৈ আছে ক আৰু যা। তই সেনেকুৱা কথা নকবি আকৌ। ইমান বছৰ মূৰত আহিছোঁ, তোৰ হাতেৰে বনোৱা চাহ একাপ নোখোৱা নেকি? আহ বৌ। বোপাই, তই এইবোৰ কৰি থাকোঁতে তোৰ কেতিয়াবা কিবা এটা হৈ যাব। তোৰ যদি কেতিয়াবা কিবা এটা হৈ যায় মোৰ কি অৱস্থা হ'ব তই ভাবি চাইছনে? তই সকলো বাদ দি ঘৰলৈ উভতি আহ, ঘৰত থাকিবি। না, মই এনেকুৱা পিঞ্জৰা এটাত বন্দী হৈ আছোঁ। না পিঞ্জৰাটো ভাঙিব পাৰিছোঁ, না মুক্ত হ'ব পাৰিছোঁ। তই বহ, মই তোলৈ চাহ একাপ আনি ৰাখিছোঁ। আমনি লাগি গৈছে। ইমান দেৰি কৰিলি কিয়? প্ৰশ্ন সোধাটো বন্ধ কৰ। বাকী কথা পাছত ক'ম, এতিয়া ইয়াৰ পৰা যাওঁ ব'লা। ব'লা যাওঁ।
ওচৰৰ পৰা তাক পলুৱাই নিব বিচাৰিছ এইজনী চুচাই লৈ যা এটা নিজৰে যাওঁ যাওঁ অৱস্থা আৰু তাৰ দমখন চা এতিয়া কেনেবাকৈ যদি বাচিও যাওঁ ন কিন্তু নেক্সট বাৰৰ পৰা তাৰ ওপৰত চকু নিদিম তই আকৌ কিয় আহিলি কি হৈছে তোৰ মা মই এই হাত দুখনে কাৰোবাৰ ভাল পোৱাক মাৰি তেজেৰে ৰাস্তাত ৰাঙলী কৰি থৈ আহিছোঁ কি তই আকৌ কাৰোবাৰ জীৱন কাঢ়ি ললি মা মই আজিৰ পৰা এনেকুৱা বেয়া কাম একেবাৰে নকৰোঁ তই যি শাস্তি দিব লগা আছে মোক দে মা তোৰ তই অপৰাধী এটা সময়ত কি শাস্তি দিম তই যাক মাৰি থৈ আহিছিলি তাক জীৱন দান দেগে যা ঋতিক নামাতে কিয় তোৰ কি হ'ল ঋতিক উঠ মা দেখাৰ মাত ঋতিক নামাতে কিয় তই মা দেখাৰ মাত ঋতিক তোৰ কি হ'ল তোক কোনে মাৰিলে তোক মাৰিলে কোনে ঋতিক মা দেখাৰ মাত ঋতিক ৰ গাড়ী আহিব আছে 2 মিনিট ৰ বচোৱা মোক